মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক অসমীয়া ব্যাকৰণৰ পৰসৰ্গ সম্পৰ্কে কিছু কথা জনাব বিচাৰিছোঁ। ব্যাকৰণত পৰসৰ্গ আৰু উপসৰ্গ নামেৰে দুটা সৰ্গ আছে। তাৰে আজি মই পৰসৰ্গৰ বিধি সম্পৰ্কে তোমালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে পৰসৰ্গৰ সূত্ৰ সম্পৰ্কে তোমালোকে জানি লোৱা। পৰসৰ্গ এবিধ অব্যয়। ই অকলে ভাৱ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ক্ৰিয়াৰ পাছত বহি ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। অৰ্থাৎ যিবিলাক শব্দই অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ক্ৰিয়াৰ পাছত বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, সেই শব্দবিলাকক পৰসৰ্গ বোলে। এতিয়া মই পৰসৰ্গৰ বিধি কেনেকুৱা সেই সম্পৰ্কে কেইটামান উদাহৰণ দেখুৱাই দিব বিচাৰিছোঁ। অসমীয়া ভাষাত সততে ব্যৱহাৰ হোৱা কেইটামান শব্দ যেনে হেতেন, জানোচা, চাগৈ, হ'ব পাই, হবলা, কিজানি, হলে ইত্যাদি। উদাহৰণস্বৰূপে আমি হেতেনৰ ব্যৱহাৰ চাব বিচাৰিছোঁ। কালিলৈ তেওঁ অহাহেঁতেন, ময়ো গ'লোহেঁতেন, কিন্তু অহা হ'লে, পাৰিলোঁ আদি ক্ৰিয়াৰ পাছত বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে। এতিয়া অন্য এটা উদাহৰণলৈ আহোঁ। সেয়া হৈছে হবলাৰ ব্যৱহাৰ। তেওঁলোকৰ বিয়াখন হ'বগৈ হবলা। এই বাক্যটোত হ'বগৈ ক্ৰিয়াৰ পাছত হবলা ব্যৱহাৰ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে। তেনেকৈ মাধৱৰ চাকৰিটো হ'বগৈ হবলা। মই মাতিছোঁ, তেওঁ আহিব হবলা। এই বাক্যকেইটাত ক্ৰিয়াৰ পাছত পৰসৰ্গ ব্যৱহাৰ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, পৰসৰ্গ যে কেৱল ক্ৰিয়াৰ পাছতহে বহে সেই কথা সম্পূৰ্ণ বুলি ধৰিব নোৱাৰি। কেতিয়াবা ই ক্ৰিয়াৰ আগলৈও গুচি আহে। অৱশ্যে ক্ৰিয়াৰ আগত পৰসৰ্গৰ ব্যৱহাৰ বৰ কম। উদাহৰণস্বৰূপে তেওঁ জানোচা আহেই, ল'ৰাটিয়ে জানোচা ভাত খায়েই, আইতাগৰাকীয়ে জানোচা চিনি পায়েই। আজি আমি পৰসৰ্গ সম্পৰ্কে কিছু কথা আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে অনুধাৱন কৰিব পাৰিছা। ধন্যবাদ।